না মে আপনা ৰাহা না কিছি অৰ কা। শেষত গৈ এই গানটোৰ দৰেই জীৱন সংগীবিহীন হৈ ৰ'ব নেকি বলিউডৰ ভাইজান ছলমান খান। ছলমান খানৰ জীৱনলৈ বহু প্ৰেমিকা আহিল, কিন্তু কোনো তেওঁৰ জীৱন সংগী নহ'ল। কিয় নহ'ল আহকচোন চাওঁ। প্ৰথমতে ক'বলৈ ওলাইছোঁ সংগীতা বিজলানী আৰু ছলমানৰ কথা। 1980 চনৰ শেষৰ ফালে ছলমান আৰু সংগীতা বিজলানীৰ সম্পৰ্ক আৰম্ভ হৈছিল, আৰু সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ কাৰণ আছিল দুয়োজনে বিবাহৰ পৰিকল্পনাও কৰিছিল আৰু কাৰ্ডো ছপোৱা হৈছিল। কিন্তু শেষ মুহূৰ্তত সংগীতাই বিয়া বাতিল কৰে। সংবাদ মাধ্যমৰ মতে ছলমানে অন্য এগৰাকী মহিলাৰ সৈতে সম্পৰ্কত থকাৰ কথা সংগীতা বিজলানীয়ে গম পাইছিল। দ্বিতীয়তে ক'বলৈ ওলাইছোঁ সুমি আলি আৰু ছলমানৰ কথা। সুমি আলি পাকিস্তানী অভিনেত্ৰী, যিয়ে বলিউডত অভিষেক কৰাৰ সময়ত ছলমানৰ প্ৰশংসা কৰিছিল, আৰু তেওঁলোকৰ মাজৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ কাৰণ আছিল সুমি আলিয়ে দাবী কৰিছিল যে ছলমানে সঁচাকৈয়ে তেওঁক ভাল পাইছিল, কিন্তু তেওঁৰ অভ্যাস, বিশেষকৈ মদ খোৱাৰ আৰু আন গাৰ্লফ্ৰেণ্ডৰ লগত সম্পৰ্কই তেওঁলোকৰ সম্পৰ্কৰ বিয়োগ ঘটায়। সুমি আলিয়ে বলিউড এৰি আমেৰিকালৈ গুচি যায়। তৃতীয়তে ক'বলৈ ওলাইছোঁ ঐশ্বৰ্য ৰায় আৰু ছলমান খানৰ কথা। হম দিল দে চুকে সনম। 1999 চনত চিনেমাখনৰ শ্বুটিঙৰ সময়ত দুয়ো এজনে আনজনৰ প্ৰেমত পৰিছিল, আৰু তেওঁলোকৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ কাৰণ আছিল ঐশ্বৰ্যৰ মতে ছলমানে তেওঁক অধিক পৰ্যায়ত পজেচিভ কৰিছিল আৰু অত্যাচাৰো কৰিছিল। সংবাদৰ মতে ছলমানে মাতাল অৱস্থাত তেওঁৰ ঘৰলৈ গৈছিল আৰু ধ্বংসাত্মক আচৰণ কৰিছিল। ঐশ্বৰ্যই এই সম্পৰ্কৰ পৰা নিজকে আঁতৰাই লয়। পাছলৈ তেওঁ অভিষেক বচ্চনৰ লগত বিবাহ পাশত আবদ্ধ হয়। চতুৰ্থতে ক'বলৈ ওলাইছোঁ কেটৰিনা কাইফ আৰু ছলমান খানৰ কথা। ছলমানে কেটৰিনাক বলিউডত লগাইছিল আৰু তেওঁক সহায় কৰিছিল বলিউডত সফল হ'বলৈ, আৰু তেওঁলোকৰ মাজৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ কাৰণ আছিল সম্পৰ্ক বহু বছৰ চলিছিল, কিন্তু পিছলৈ দুয়োৰে মাজত দূৰত্ব আহে। কেটৰিনাই ৰণবীৰ কাপুৰৰ লগত সম্পৰ্ক আৰম্ভ কৰাৰ পাছত ছলমানে তেওঁৰ পৰা আঁতৰি যায়, কিন্তু এতিয়া দুয়ো ভাল বন্ধু হৈ আছে। 5 নম্বৰতে ক'বলৈ ওলাইছোঁ ইউলিয়া ভেণ্টুৰ আৰু ছলমান খানৰ কথা। ৰোমানিয়াৰ মডেল আৰু গায়িকা ইউলিয়াৰ সৈতে ছলমানৰ সম্পৰ্ক প্ৰায় 1 দশক ধৰি চলি আছে, আৰু তেওঁলোকৰ মাজৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ কাৰণ ইউলিয়া মুম্বাইত প্ৰায় ছলমানৰ পৰিয়ালৰ সৈতে দেখা যায়। যদিও দুয়ো আনুষ্ঠানিকভাৱে বিবাহৰ কথা ঘোষণা কৰা নাই, বহুতে ধৰে যে তেওঁলোকৰ মাজত বিশেষ সম্পৰ্ক আছে। ছলমানে বহুবাৰৰ বাবে বিবাহৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হৈছে, কিন্তু তেওঁ সদায় কৈ আহিছে যে সঠিক সময়তহে বিবাহ হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।